নমস্কাৰ সৰ্বদসকল ৰাজ্যৰ এইসকল কৰ্মচাৰীয়ে পাব 9 মে'ৰ পৰা 15 মে'লৈকে বিশেষ ছুটি। হয় সৰ্বদসকল, কোনসকল কৰ্মচাৰীয়ে পাব এই এসপ্তাহৰ ছুটি আমি সেইটো আপোনালোকক জনাম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, কাৰণ আপোনালোকৰ এটা লাইক আৰু এটা শ্বেয়াৰ হৈছে আমাৰ পৰিশ্ৰমৰ ফল। আৰু যিহেতু আমাৰ এই চেনেলটো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ওপৰত প্ৰতিষ্ঠিত, সেয়েহে নতুনকৈ অহা সৰ্বদসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সৰ্বদসকল, অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ 29 সংখ্যক সন্মিলন অহা 11, 12 আৰু 13 মে' তাৰিখে গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত হ'ব। আৰু 23 লাখ শিক্ষকৰ দ্বাৰা গঠিত এই অখিল ভাৰতীয় শিক্ষক সংঘ বিশ্বৰ 193খন দেশে এই সন্মিলনীত অংশগ্ৰহণ কৰিব। এই সন্মিলনীত দেশৰ প্ৰাথমিক শিক্ষাৰ গুণগত দিশৰ ব্যাপক ৰূপান্তৰৰ বাবে ভালেমান নতুন সিদ্ধান্ত লোৱা হ'ব আৰু সেইবোৰৰ ওপৰত চৰ্চা হ'ব। শিক্ষকৰ বিভিন্ন সমস্যা সমাধানৰ বাবে সংঘই কাৰ্যকৰী ব্যৱস্থা হাতত ল'ব। লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল, সভাপতি আৰু সম্পাদকে জনোৱা মতে নতুন পেঞ্চন নীতি বাতিলৰ বাবে ঘোষণা কৰা ভাৰত যাত্ৰাৰ চূড়ান্ত ৰূপৰেখা ঘোষণাৰ প্ৰস্তুতি কৰা হৈছে। ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বাবেও সংঘই ব্যৱস্থা ল'ব। আৰু সৰ্বদসকল, আজিৰ ভিডিঅ'ৰ মূল বিষয় যিটো আছিল বিশেষ ছুটি, যে এই অধিৱেশনত অংশগ্ৰহণ কৰিব বিচৰা দেশৰ প্ৰাথমিক শিক্ষকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে 9 মে'ৰ পৰা 15 মে' পৰ্যন্ত অৰ্থাৎ 7 দিনৰ বাবে বিশেষ ছুটি মঞ্জুৰ কৰিবলৈ ৰাজ্যসমূহলৈ পত্ৰ প্ৰেৰণ কৰিছে। গতিকে সৰ্বদসকল, এয়া নিশ্চয় আমাৰ ৰাজ্য তথা দেশৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে, শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত ভাল খবৰ। আশা ৰাখিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, কাৰণ আপোনালোকৰ এটা লাইক আৰু এটা শ্বেয়াৰ হৈছে আমাৰ পৰিশ্ৰমৰ ফল। আৰু নতুনকৈ অহা সৰ্বদসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।